নমস্কাৰ বন্ধুসকল, এটা নতুন বিষয় লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। মই শ্বহীৰ ভূঞাই চেনেল অৰেঙে দৰেঙেলৈ আপোনালোকক স্বাগত সম্ভাষণ জনাইছোঁ। বন্ধুসকল, আমাৰ পৃথিৱীখন সঁচাই ধুনীয়া, বিনন্দীয়া, মনোমোহা। কিন্তু এই বিনন্দীয়া পৃথিৱীখন কেৱল জানো মানুহৰ বাবে? নিশ্চয়কৈ নহয়। মানুহৰ বাদেও আৰু লাখ লাখ জীৱ জন্তু আছে। ইয়াৰ উপৰি বিভিন্ন প্ৰকাৰৰ তৰু তৃণ উদ্ভিদে এই ধুনীয়া ধৰণীখন সেউজীয়া কৰি ৰাখিছে। বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি, তৰু তৃণ, পাহাৰ ভৈয়াম, নৈ নিজৰা সামৰি উদ্ভিদসমূহে সজাই তুলিছে একোখন অৰণ্য, যাৰ বুকুত বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু সৰীসৃপাদিয়ে বাস কৰে। আৰু সেইবাবেই এই অৰণ্যসমূহে যুগে যুগে মানুহক আকৰ্ষণ কৰি আহিছে। কিন্তু মানুহৰ দুৰ্ভাগ্য এইখিনিতেই যে এই ধুনীয়া ধৰণীখন কেৱল মানুহৰ বুলি ভাবি মানুহে ভুল কৰে, নতুবা মানুহে জানিও নজনাৰ ভাওজোৰে। মানুহৰ এনে স্বভাৱৰ প্ৰমাণ পোৱা যায় প্ৰকৃতি বিৰোধী মানুহৰ কাৰ্যকলাপত। মানুহে নিজৰ সুখ সমৃদ্ধিৰ কাৰণে যধে মধে গছ কাটিছে, নিৰ্মমভাৱে হত্যা কৰিছে জীৱ জন্তুসমূহক। সময় বাগৰাৰ লগে লগে মানুহৰ জনসংখ্যা বৃদ্ধি পাইছে, বসতি বিস্তাৰৰ প্ৰয়োজন হৈছে। যধে মধে মানুহে তাৰ বাবে গছ গছনি কাটি বসতি বিস্তাৰ কৰাৰ ফলত অৰণ্যসমূহ সংকুচিত হৈ আহিছে। মানুহে পাহৰি গৈছে যে জীৱ জন্তুৱে বাস কৰা এই অৰণ্যসমূহ যে জীৱ জন্তুৰ কাৰণে সংৰক্ষিত, এই কথা মানুহে পাহৰি যায়। মানুহৰ যিদৰে বংশ বৃদ্ধি হৈছে, বসতি বিস্তাৰৰ প্ৰয়োজন হৈছে, এই জীৱ জন্তুসমূহৰো যে বংশ বিস্তাৰ হয়, তেওঁলোকৰো যে বসতি বিস্তাৰ কৰিব লাগে, এই কথা মানুহে স্বীকাৰ নকৰে বা জানি নজনাৰ ভাওজোৰে। ফলত মানুহে যধে মধে এনে প্ৰকৃতি বিৰোধী কাম কৰাৰ ফলত হৈছে কি? অসময়ত বানপানী হৈছে, অসময়ত বৰষুণ হৈছে, গোলকীয় সমস্যাৰ সৃষ্টি হৈছে। তাৰ বাবে মানুহকে ধৰি জীৱ জন্তুসমূহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। মানুহ আলাই আথনি হৈছে, জীৱ জন্তুসমূহো আলাই আথনি হৈছে। এই যে শুনিছে হাতী মানুহৰ সংঘাত, বাঘ মানুহৰ সংঘাত, বান্দৰ মানুহৰ সংঘাত, নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে। ইয়াৰ বিভিন্ন পৰ্যবেক্ষণ, বিভিন্ন অধ্যয়ন, বিভিন্ন গৱেষণাৰ ফলত এইটো প্ৰতীয়মান হৈছে যে এই দুৰ্যোগসমূহৰ বাবে, এই বিপদসমূহৰ বাবে কেৱল মানুহ দায়ী, জীৱশ্ৰেষ্ঠ মানুহ দায়ী। মানুহে প্ৰত্যেক সম্পত্তিৰ দৰে পৃথিৱীখনক ব্যৱহাৰ কৰিবলৈ ধৰাৰ ফলতেই এনে সংকটৰ সৃষ্টি হৈছে, সমস্যাৰ সৃষ্টি হৈছে। মানুহে যেতিয়াই বুজি পাব বা মানুহে যেতিয়াই প্ৰকৃতি বিৰোধী কাম কাজসমূহ নিয়ন্ত্ৰণ কৰিব, সুশৃংখলিত হ'ব, তেতিয়াই পৃথিৱীখন আৰু অধিক ধুনীয়া হৈ উঠিব আৰু এই দুৰ্যোগসমূহ আঁতৰি যাব। মানুহে সদায় বুজা উচিত যে এই ধুনীয়া ধৰণীখন কেৱল মানুহৰ বাবে নহয়, আৰু মানুহৰ বাদেও অন্যান্য জীৱ জন্তু, চৰাই চিৰিকটি, সৰীসৃপ আদিৰো ইয়াত পূৰ্ণ অধিকাৰ আছে, জীয়াই থকাৰ অধিকাৰ আছে। তেওঁলোকৰো এই পৃথিৱীখনৰ সদস্য। নমস্কাৰ বন্ধুসকল, এনে এটা নতুন বিষয় লৈ মই পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম। বিদায় লৈছোঁ। ধন্যবাদ।